এয়া দেখিছেনে কিমান ধুনীয়া হৈছে ওচৰৰ পৰা দেখুৱাইছো ইমান মানে এটা ভাল ৰিজাল্ট পাইছো আপোনালোকক কি বুলি কম বহুতে মানে ভাল হয় মই মাইনাৰ গাত মানে লগাইও চাইছিলো হেল্ল' এভৰিৱান গুড মৰ্নিং ওয়েলকাম টু বেক মাই চেনেল জেসমিন হেলদি লাইফ কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে চাগৈ আজি পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছো আশা কৰোঁ সকলোৱে ভিডিঅ'টি গ্ৰহণ কৰিব আজি মই আপোনালোকলৈ আগবঢ়াম অতি সহজতে আমি ঘৰতে কেনেকৈ উইন্টাৰ বেবি চপ বনাব পাৰো আহক তেনেহ'লে ভিডিঅ'টি ষ্টাৰ্ট কৰি দিওঁ এটি অনুৰোধ যিসকলে মোৰ ভিডিঅ'সমূহ নতুনকৈ চাই আছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে কাষতে থকা বেল আইকনটো টিপি দিব যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকৰ নটিফিকেশ্যনত আগতীয়াকৈ সোমায় আজি মই বেবীৰ কাৰণে যিটো উইন্টাৰ বেবি চপ বনাবলৈ লৈছোঁ সেইটো মানে আমাৰ বেবীৰ কাৰণে বহুতেই উপকাৰী হয় আৰু ইয়াত যিখিনি মই ইনগ্ৰিডিয়েণ্ট ব্যৱহাৰ কৰিছোঁ সেইখিনি শিশুৰ ছালৰ কাৰণে খুবেই উপযোগী হয় বিশেষকৈ এই উইন্টাৰ ছিজনত শীতকালত প্ৰায়ভাগ শিশুৰে দেখা যায় যে ছালবিলাক ৰুক্ষ হৈ পৰে অৰ্থাৎ শুকান হৈ পৰে আৰু কিবা ৰঙা ৰঙা পৰি ফটা বুলিও ক'ব পাৰি আৰু ছালবিলাক ফাটি যায় ঠাণ্ডাৰ দিনত আমি শিশুসকলক প্ৰায় ৰ'দত বহুৱাই লওঁ এইটো কৰিব কেতিয়াও নালাগে কাৰণ সূৰ্যৰ পৰা অহা যিটো আল্ট্ৰা ৰশ্মি সেইটো শিশুৰ শৰীৰৰ কাৰণে খুবেই অপকাৰী হয় শিশুক ল'ব লাগে ৰাতি সূৰ্য উঠাৰ পৰা 10টা বজালৈকে শিশুক ৰ'দত মাত্ৰ 10 মিনিট সময়হে ৰাখিব লাগে সূৰ্যৰ পোহৰত আমাৰ যেতিয়া বেছি সময় ৰখা যায় শিশুৰ স্কিনখনো ক'লা পৰি যায় ছানবাৰ্ণ হয় গতিকে এই ছানবাৰ্ণৰ পৰাও এই চাবোনবিধৰ ইউজ কৰিলে ৰক্ষা পৰিব তাৰোপৰি আৰু শীতকালততো বহুত ছালৰ সমস্যা দেখা দিয়ে ছালবিলাক ৰুক্ষ হৈ পৰে ছালৰ যিটো তেলতীয়া ভাৱ সেইটো কমি যায় আৰু ছালবিলাক অনুজ্জ্বল হৈ পৰে গতিকে এই সকলো সমস্যাই এই চাবোনবিধে আপোনালোকক নিৰ্মূল কৰাত সহায় কৰিব আহক তেনেহ'লে ইয়াত মই কি ইনগ্ৰিডিয়েণ্টছ ব্যৱহাৰ কৰিছোঁ আৰু ইয়াৰ পৰা কি বেনিফিট পাওঁ জানি লওঁ উইন্টাৰ বেবি চপ বনাবলৈ প্ৰথমে মই লৈছোঁ চাউলৰ গুড়ি অৰ্থাৎ ফ্ৰেছ ৰাইচ পাউডাৰ বেবীৰ ছালৰ কাৰণে অতি উৎকৃষ্ট ইয়াত নানা ধৰণৰ উপাদান থাকে ভিটামিন B6 ভিটামিন B3 কেলছিয়াম মেংগানিজ পটাছিয়াম ফসফৰাছ আদি নানা ধৰণৰ যিটো আমাৰ ছালৰ কাৰণে খুবেই উপকাৰী হয় সেই সকলোবিলাক উপাদানে আমি ৰাইচ পাউডাৰত পাওঁ চাউলৰ গুড়িয়ে শিশুৰ যিটো মৌলিক ৰং সেই মৌলিক ৰংটো ঘূৰাই অনাত সহায় কৰে আৰু ছালখনৰ গ্ল' বঢ়ায় ছালৰ গুড়ি এটা ভাল স্ক্ৰাব হয় কিছুমান শিশুৰ পুষ্টিহীনতাৰ ফলত বা কিবা ফলতো হয় চকুৰ গুৰিত কলা কলা দাগ পৰে এই দাগ চাৰ্কুল আঁতৰ কৰাত সহায় কৰে লগতে শিশুৰ ছালখন বগা হোৱাত বিশেষ ভূমিকা প্ৰদান কৰে 2 নম্বৰ ইনগ্ৰিডিয়েণ্টছটো হৈছে মৌৱে আমাৰ ছালৰ বিভিন্ন সমস্যা সমাধান কৰাত সহায় কৰে মৌত বিভিন্ন ধৰণৰ খনিজ পদাৰ্থ পোৱা যায় যি আমাৰ ছালৰ কাৰণে বহুতেই উপকাৰী ভিটামিন খনিজ পদাৰ্থ এণ্টিঅক্সিডেণ্ট এণ্টিবেক্টেৰিয়েল গুণেৰে সমৃদ্ধ যি শিশুৰ ছালৰ কাৰণে অতি উপকাৰী লগতে মৌত এমিনো এচিড ভিটামিন C ভিটামিন B6 মাল্টজ আৰু খনিজ পদাৰ্থ পোৱা যায় যি আমাৰ শিশুৰ ছালখন শীতকালত সতেজ কৰি ৰখাত সহায় কৰে অৰ্গেনিক নেচাৰেল ব্লিচ বুলি ধৰা হয় এই বয়স নিয়ন্ত্ৰণ কৰাত সহায় কৰে লগতে ছালখন উজ্জ্বল কৰি তোলে চাওকচোন এই মৌ কিমান মানে আমাৰ ছালৰ কাৰণে অৰ্থাৎ শিশুৰ কাৰণে ইমান এটা উপকাৰী 3 নম্বৰ ইনগ্ৰিডিয়েণ্টটো হৈছে চেচামি অইল অৰ্থাৎ তিল অইল তিল তেল এটি অসাধাৰণ মইশ্চাৰাইজাৰ হয় ই ডেড চেল আঁতৰ কৰি ছালখন ছফ্ট তথা হাইড্ৰেট কৰি তোলে এই তেলত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট এণ্টিবেক্টেৰিয়েল আৰু এণ্টি ইনফ্লেমেটৰী থাকে যি আমাৰ শিশুৰ ছালৰ কাৰণে অত্যন্ত উপকাৰী শিশুৰ ছালৰ যিকোনো দাগ আঁতৰ কৰাত এই উপাদানে সহায় কৰে লগতে ইয়াত থাকে এণ্টিঅক্সিডেণ্ট যিয়ে এণ্টি এজিঙৰ কাম কৰে শিশুৰ ছালৰ কাৰণে যিবিলাক লাগতিয়াল উপাদান আছে এই সকলোবিলাক উপাদানে এই তিল তেলত পোৱা যায় ভিটামিন E ভিটামিন B কমপ্লেক্স আৰু ভিটামিন D ৰে সমৃদ্ধ এই চেচামি অইল
লগতে ইয়াত এণ্টি মাইক্ৰবিয়েল উপাদানো থাকে যি শিশুৰ ছালৰ নানা সমস্যা সমাধান কৰাত সহায় কৰে। তিল তেলে শিশুৰ ৰুক্ষ ছাল অৰ্থাৎ শুকান ছাল দূৰ কৰি ছাললৈ কমনীয়তা আনে। ছানবাৰ্ণ তথা ক্লৰিন কমাই এই তিল তেলে অৰ্থাৎ আমাৰ যি সূৰ্যৰ ৰশ্মিৰ কাৰণে মুখত যি কলা দাগ পৰে, মুখত যি ছানবাৰ্ণ হয়, এই ছানবাৰ্ণ আঁতৰ কৰা তিল তেল বহুত উপকাৰী হয়। এতিয়া আহিছোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ ইনগ্ৰিডিয়েণ্টছটো, যিটো মই এই উইণ্টাৰৰ কাৰণে ব্যৱহাৰ কৰিছোঁ, সেইটো হৈছে মানে গাখীৰৰ সৰ। গাখীৰৰ সৰ মানে এনেকুৱা এটা মইশ্চাৰাইজাৰ হয়, শিশুৰ ছালখন এনেকুৱা এটা উজ্জ্বল কৰি সুন্দৰ ছাল প্ৰদান কৰাত এই গাখীৰৰ সৰে সহায় কৰে। লগতে গাখীৰৰ সৰত যিহেতু মইশ্চাৰাইজাৰ বহুত পৰিমাণে থাকে, মইশ্চাৰাইজাৰ ক্ৰীম হ'ব পাৰি, গতিকে গাখীৰৰ সৰে মুখৰ দাগ আঁতৰ কৰাত, মুখলৈ কমনীয়তা আনাত, মুখৰ ৰুক্ষ ভাৱ অৰ্থাৎ যি ৰুক্ষ হৈ গালবিলাক এনেকৈ ফাটিবলৈ লয়, এই সকলোবোৰ সমস্যা সমাধান কৰাত এই গাখীৰৰ সৰটো অতি গুৰুত্বপূৰ্ণ। নানা ধৰণৰ ভিটামিন তথা প্ৰটিন পোৱা যায়। লগতে ইয়াত থাকে চৰ্বি। চাবোন ইউজ কৰিলে এই সকলোবিলাক সমস্যাই নাইকিয়া হৈ যাব। শিশুৰ কাৰণে এটি পাৰফেক্ট মই বেবী চপ বনাইছোঁ। আপোনালোকে যদি ইউজ কৰে তেতিয়াহ'লে ইয়াৰ ৰিজাল্ট আপোনালোকে পাই যাব। লগতে এই গাখীৰৰ সৰে শিশুৰ যি ছালৰ আৰ্দ্ৰতা, এই শিশুৰ ছালৰ আৰ্দ্ৰতা ধৰি ৰখাত সহায় কৰে। শিশুৰ গাল ফটা, পৰিঘাত ফটা, শিশুৰ স্কিনখন শুকাই যোৱা, লগতে শিশুৰ ছালখন কলা পৰা, এই সকলোবিলাক সমস্যা আঁতৰ কৰি ছালত উজ্জ্বলতা ঘূৰাই অনাত এই গাখীৰৰ সৰে বিশেষ ভূমিকা পালন কৰে। আপোনালোকেও এনেকৈ নানা গুণেৰে সমৃদ্ধ উপাদান মিহলাই ঘৰতে চাবোন বনাই শিশুক ইউজ কৰিব পাৰে। ইয়াত যিহেতু কোনো কেমিকেল নাথাকে, গতিকে বহুত বেছি উপকাৰী হয়। আজি মই যিটো চপ বীজ ব্যৱহাৰ কৰিম, এই চপ বীজটো গট মিল্ক চপ বীজ হয়। লগতে ই পেৰাবিন, এলকহল, ছালফেট ফ্ৰী, যি আমাৰ শিশুৰ কাৰণে বহুতেই উপকাৰী হয়। শিশুৰ ছালখন যিহেতু বহুত কোমল হৈ থাকে, গতিকে যিকোনো চপ বীজ ব্যৱহাৰ কৰিব নোৱাৰোঁ। লগতে আৰু আমি চপ বীজৰ ওপৰতো গুৰুত্ব দিব লাগিব। তাৰোপৰি আমি যিবিলাক ইনগ্ৰিডিয়েণ্টছ ইয়াত ব্যৱহাৰ কৰিম তাৰ ওপৰতো গুৰুত্ব দিব লাগিব, কাৰণ শিশুৰ কাৰণে এইবিলাক বস্তু উপযোগী হয় নে নহয়, এই সকলোবিলাক চাই মেলিহে আমি শিশুৰ কাৰণে যিকোনো এটা বস্তু বনালে শিশুৰ কাৰণে বহু ক্ষেত্ৰত বহু দিশত গুৰুত্ব দিব লগা হয়। যিহেতু শিশুৰ কোনো ছালৰ ক্ষতি নহয় বা শৰীৰৰ যাতে কোনো ক্ষতি নহয়, তেনেকুৱা ক্ষেত্ৰতে আমি এইবিলাক ইউজ কৰিব লাগে। আজি মই আপোনালোকক কেনেকৈ চাবোনটো বনাওঁ এইবিলাক উপাদান মিক্স কৰি জানি লওঁ, আহক। লৈছোঁ এচামুচ ফ্ৰেছ ৰাইচ পাউডাৰ, এইখিনি ৰ'দত শুকুৱাই লৈছোঁ মই। আৰু লৈছোঁ এচামুচ হানি, আধা চামুচ চেচামি অইল, আৰু লৈছোঁ ফুল এচামুচ গাখীৰৰ সৰ। এইটোৱে হৈছে মেইন, যি আমাৰ স্কিনখন ছফ্ট কৰি ৰাখিব। এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈ অলপ সময়ৰ কাৰণে থৈ দিম। এইখিনি মিক্স কৰা হৈ গ'ল। এতিয়া লৈছোঁ মই চপ বীজখিনি মই 400 গ্ৰাম হ'ব, ইয়াৰে আধা লৈছোঁ, অৰ্থাৎ 200 গ্ৰাম লৈছোঁ। এতিয়া এইখিনি মই সৰু সৰুকৈ ধুনীয়াকৈ কাটি লৈ দেখুৱাই আছোঁ। এইখিনি এলকহল, পেৰাবিন আৰু ছালফেট ফ্ৰী হয়। এয়া সৰু সৰুকৈ কাটি লোৱা হৈ গ'ল। এতিয়া মই এটা পেনত লৈ লওঁ। এয়া লোৱা হৈ গ'ল। এতিয়া মই এটা চচপেনত পানী ফুটিবলৈ দি তাৰ ওপৰত এইখিনি বঢ়াই দিছোঁ, যাতে এইখিনি ধুনীয়াকৈ গলি যায়। চপ বীজখিনি এয়া গলিবলৈ আৰম্ভ কৰিছে। চাবোন বনোৱা পদ্ধতিটো একেবাৰে সহজ হয়, আপোনালোকেও এনেকৈ ঘৰতে বনাব পাৰে। এইখিনি গলি গ'ল পূৰা হৈছে। এতিয়া এইখিনি মই গেছটো অফ কৰি দিছোঁ। এতিয়া এইখিনি অকণমান লৰাই দিছোঁ, নহ'লে তৎক্ষণাত গোট খাই যায়। এতিয়া ইয়াত মই পেষ্টখিনি মিক্স কৰি দিম। এইখিনি ধুনীয়াকৈ মিক্স কৰিলোঁ। এয়া মিক্স কৰা হৈ গ'ল। এতিয়া চাবোন বনোৱা খাচাটো লৈছোঁ, ইয়াত এইখিনিকে বাকি দিম। কিমান 3টা হয় নে 4টা হয় বা, এয়া 3টা হৈছে আৰু মোৰ।
এতিয়া এইখিনি মই ঠাণ্ডা হোৱালৈকে অৰ্থাৎ টান হোৱালৈকে ৰৈ দিম। যিহেতু আমাৰ ফ্ৰিজ নাই, এনেই দিম। বহুতে ফ্ৰিজত হেৰি কৰি বনায়, আমি ফ্ৰিজ নোহোৱাকৈ বনাইছোঁ। এয়া এতিয়া হৈ গ'ল, আনিছোঁ আৰু আপোনালোকৰ সন্মুখত দেখুৱাবলৈ। দেখিছেনে কেনেকুৱা টান হৈছে, গোটেইখিনি ধুনীয়া হৈ গৈছে। ফ্ৰিজ নোহোৱাকৈও মানে ঘৰতে চাবোন বনাব পাৰি। এয়া কিমান টান হৈছে। এয়া গোটেই আটাইখিনি উলিয়াই দেখুৱাইছোঁ। এই ওচৰৰ পৰা দেখিছেনে কিমান চফ্ট হৈছে দেখিবলৈ, বহুত মানে ভাল। আৰু এইখিনি মই ইউজ কৰিছোঁ মাইনাৰ গা ধুৱাওঁতে। কিমান ধুনীয়া হৈছে, ওচৰৰ পৰা দেখুৱাইছোঁ। ইমান মানে এটা ভাল ৰিজাল্ট পাইছোঁ, আপোনালোকক কি বুলি ক'ম। বহুতেই মানে ভাল হয়। মই মাইনাৰ গাত মানে লগাইও চাইছিলোঁ, কেনেকৈ বনাই লৈ ঘৰতে শিশুক গা ধুৱাব পাৰে, একো অসুবিধা নাই। লগতে এই চাবোনটো হৈছে অল স্কিন টাইপ, সকলো শিশুৰ স্কিনতে শ্বুট কৰিব, একো প্ৰব্লেম নহয়। বহুত মানে উপকাৰী আৰু বহুত লাভদায়ক হয়। ঠিক আছে প্ৰিয় মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টি চাই কেনেকুৱা পালে জনাব। আৰু যদি মোৰ ভিডিঅ'টি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব, যাতে সকলোৱে এই চাবোন বনোৱাটো দেখি সকলোৱে ঘৰতে চাবোন বনাই শিশুক গাত ইউজ কৰিব পাৰে। ঠিক আছে তেনেহ'লে আজিলৈ বাই বাই, নমস্কাৰ, জয় আই অসম। আকৌ নতুন এটি ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হোৱাৰ মনেৰে সদায় সুস্থ থাকক, সবল থাকক আৰু হাঁহি থাকক।